আজিৰ কাৰ্যসূচী উদ্দেশ্য হল আমাৰ বঙাইগাঁও জিলা মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে আমি শহীদৰ পৰিয়াল যিসকল শহীদৰ পৰিয়াল তেখেতসকলক মানে শ্ৰদ্ধাৰে হোৱাৰ কাৰণে আজি সম্বোধনা তেখেতসকলৰ পৰিয়ালৰ মানুহক সম্বোধনা জনাইছোঁ আৰু যিসকল আমাৰ কংগ্ৰেছ দলৰ কাৰণে নিজৰ প্ৰাণ বিসৰ্জন দিছে তেখেতসকলৰ পৰিয়ালক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু মহিলা কংগ্ৰেছৰ অফিচ বেয়াৰাৰখিনিক আমি নিযুক্তি পত্ৰ দিছোঁ আৰু আইডেণ্টি কাৰ্ড দিছোঁ। এইটো আমাৰ কাৰ্যসূচী আৰু আজি যিটো আমাৰ সৰ্বভাৰতীয় স্তৰত আমাৰ ৰাহুল গান্ধী চাহাব আমাৰ প্ৰিয়ংকা গান্ধী চাহাবক যিটো অপমান কৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্য চৰকাৰে সেই যোগী আদিত্য চৰকাৰক মুৰ্দাবাদ দিছোঁ আৰু বিজেপি চৰকাৰক মুৰ্দাবাদ দিছোঁ কাৰণ তেখেতসকল আমাৰ ৰাহুল গান্ধী চাহাব আমাৰ প্ৰিয়ংকা গান্ধী চাহাব গৈছিল যে নাৰীৰ যিটো নিৰ্যাতন হৈছে উত্তৰ প্ৰদেশত সেই নিৰ্যাতনত মাত মাতিব গৈছিল কিন্তু সেই পৰিয়ালটোৰ লগত দেখা কৰিব যাব দিয়া নাই তেখেতসকলক বেয়াভাৱে অপমান কৰিছে। গতিকে এই বিজেপি চৰকাৰক আমি ধিক্কাৰ দিছোঁ নিন্দা দিছোঁ। বিজেপি চৰকাৰ মুৰ্দাবাদ। চৰকাৰ হাই হাই যোগী আদিত্য চৰকাৰ হাই হাই নৰেন্দ্ৰ মোদী হাই হাই। চাওক আজি গান্ধী জয়ন্তী উপলক্ষে আমাৰ উদ্দেশ্য আছিল মহামানৱ মহাত্মা গান্ধীৰ যি নীতি আদৰ্শ তেওঁৰ যি আদৰ্শ সেই আদৰ্শ আমি সমাজৰ সৰ্বস্তৰৰ লগত চৰ্চা কৰি আলোচনা কৰি সেই আদৰ্শৰে আমি সমাজখন আগবাঢ়ি লৈ যাম। কিন্তু দুখৰ বিষয় সেই আলোচনা আমি কৰিলোঁ যদিও ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদীক চৰকাৰ অহাৰ পাছত অসমতো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত ভাৰতবৰ্ষৰ লগতে অসমৰ সৰ্বস্তৰৰ সমস্যাৰে গা কৰি উঠাৰ ফলত আমি আজি এই পবিত্ৰ দিনটোত এই বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব লগা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ অসম চৰকাৰৰ গৃহ বিভাগৰ দ্বাৰা যোৱা কেইদিনমান আগত SI পৰীক্ষাৰ যি কেলেংকাৰী হ'ল তেওঁলোকৰ RSSৰ আৰু বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনীৰ দ্বাৰাই অসমৰ এই গৃহ বিভাগৰ SI পৰীক্ষা নিযুক্তি দিয়াৰ কূট কৌশল ৰচনা কৰিছিল। কিন্তু আমাৰ ছাত্ৰ সমাজ আৰু যুৱ সমাজ আৰু কংগ্ৰেছ কৰ্মীসকলৰ যথেষ্ট তৎপৰতাত এই তদন্ত আমি ফাদিল কৰিবলৈ সক্ষম হৈছোঁ আৰু তাতে দেখা গৈছে যে বিজেপিৰ খলিহনা বিজেপিৰ নেতা পানী নেতা RSSৰ নেতা দালালবিলাক এই কেলেংকাৰীত বা প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীত তেওঁলোকে জড়িত। আমি ইয়াৰ উচিত তদন্ত দাবী কৰিছোঁ। অতি সোনকালে ইয়াৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰিব লাগে। আচ্ছা আজি সমগ্ৰ ভাৰতবৰ্ষ মহামানৱ মহাত্মা গান্ধীজীৰ পবিত্ৰ গান্ধী জয়ন্তী দিৱস উদযাপন কৰি আছে। তেনেস্থলত আপোনালোকৰ বঙাইগাঁও জিলাভিত্তিক অৱস্থান ধৰ্মঘট পালন কৰি আছে। এই ক্ষেত্ৰত আপোনালোকে যুৱ কংগ্ৰেছৰ তৰফৰ পৰা কি মন্তব্য আগবঢ়াব বিচাৰে? আপোনালোকে নিশ্চয় গম পায় যে কিছুদিন আগত আমাৰ SIৰ পৰীক্ষা হোৱাৰ কথা আছিল। কিন্তু সেই সময়ত আমি দেখা পালোঁ যে এই বিজেপি চৰকাৰ আৰু সৰ্বানন্দ নেতৃত্বাধীন বিজেপি চৰকাৰে তেওঁলোকে যিকোনো পৰীক্ষাৰ ক্ষেত্ৰতে আপোনালোকে দেখা পাইছে তাত কেলেংকাৰী জড়িত হৈ আছে। গতিকে এই বিষয়ে আমি ধিক্কাৰ জনাইছোঁ আৰু আমি এই গৃহ বিভাগ আৰু সৰ্বানন্দ সোণোৱালক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই SIৰ কেলেংকাৰী তদন্ত হ'ব লাগে। আৰু আপোনালোকে নিশ্চয় গম পায় যে সংখ্যালঘু ছাত্ৰবৃত্তিৰ 500 কোটিৰ কেলেংকাৰী যিটো বৃহৎ কেলেংকাৰী হৈছে। গতিকে এই বিষয়ে আমি আজি বঙাইগাঁও জিলা সংখ্যালঘু বিভাগৰ পৰা আমি ইয়াত অৱস্থান ধৰ্মঘট কৰিলোঁ। গতিকে এই বিষয়ে আমি তদন্ত কৰিব লাগে বুলি আমি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ পৰা আহ্বান জনাইছোঁ। অসমৰ ৰাইজক ন্যায় দিয়ক। বিজেপি চৰকাৰ মুৰ্দাবাদ।